নমস্কাৰ, কুমৰকচিদো আজি বনাব লৈছোঁ মোৰ থালিলৈ কচুৰ লগত এয়া শুকান গাহৰি মাংস। মই মাংসখিনি সৰু সৰুকৈ কাটি ইয়াতে আছে গাহৰি মাংসৰ লিভাৰ আৰু কলিজাখিনি লগত লৈছোঁ। তেল মাংস অলপ, এয়া মই তেল দিয়া নাই। কেৰাহীখিনি গৰম হোৱাৰ পিছত মই দিলোঁ, ইয়াতে পিঁয়াজ এটা কাটি দিলোঁ, কেঁচা জ্বলা দিলোঁ, লগত জিৰা ধনিয়া আৰু হালধি। এয়া মই দিলোঁ পিচি থোৱা আদা নহৰু, সেইখিনি অলপ বেছিকৈ দিছোঁ কাৰণ কচু চব্জি বনালে অলপ বেছিকৈ লাগে এইবিলাক। সেইটো কাৰণে মই ধুনীয়াকৈ মছলাৰ লগত ভাজি আছোঁ। এয়া ভজাৰ পিছত মই কচুখিনি ধুনীয়াকৈ ধুই মেলি থৈছিলোঁ, ইয়াতে মই উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত মই ঢাকোন মাৰি ভালকৈ সিজিব দিম। সিজাৰ পিছত ইমান ধুনীয়াকৈ সিজি গ'ল, পূৰা গলি গৈছে কচুখিনি। ইয়াৰ পিছত দিম মই জালুক অলপ এড কৰি দিম। তাৰপিছত আকৌ ঢাকনি মাৰি সিজিব দিম। সিজাই আছোঁ, আপোনালোকেও খাই চাব এনেকৈ। আৰু কেৰাহীত লাগি নধৰিবৰ কাৰণে মই পানী অলপ ছটিয়াই দিছোঁ। সিজিয়ে গ'ল আৰু এইখিনি পানীখিনি মই একেবাৰে শুকাব দিম। ইয়াত দিছোঁ মই খৰিচা অলপ, যাত হেৰিখিনি মানে চেণ্টটো ভাল লাগে, খৰিচাৰ চেণ্টখিনি, আৰু টেঙা অলপ আহিব। মোৰ থালি ৰেডিয়ে হৈ গ'ল। সেইটো যদি আপোনালোকে লৈ চাব কেনেকুৱা লাগিলে মোৰ থালিটো কমেণ্ট কৰিব, লাইক কৰিব আৰু ফ'ল' কৰি দিব। থেংক ইউ।